নমস্কাৰ। এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 মে 2025। আগবঢ়াব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আগবঢ়াইছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। এতিয়া আৰু চিন্তা নাই, আপোনাৰো সপোন পূৰণ হ'ব। আপুনি থাকিব নালাগে কেঁচা ঘৰত। ঘৰত গাড়ী থাকিলেও পাব চৰকাৰী পকী ঘৰ। পকী ঘৰ নথকা লাখ লাখ লোকলৈ আহিল ভাল খবৰ। এতিয়াৰ পৰা ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকী ঘৰ। ঘৰ লাভৰ বাবে হোৱা জিঅ' টেগিঙৰ আহিল নতুন নিয়ম। মাহে 15,000 টকা উপাৰ্জন কৰিলেও বঞ্চিত নহয় ঘৰ লাভৰ পৰা। এতিয়াৰ পৰা অসমত নাথাকিব এটাও কেঁচা ঘৰ। PMAY আঁচনিৰ অধীনত আপুনিও লাভ কৰিব পকী ঘৰ। অসমলৈ আৰু 3.76 লাখ পকী ঘৰৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অসমবাসীক দিলে ভাল খবৰ। ঘৰত যদি একাধিক দুচকীয়া বাহন থাকিলেও বঞ্চিত নহ'ব ঘৰ লাভৰ পৰা। আজিৰ পৰৱৰ্তী খবৰ হৈছে ISI নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে লাভ কৰিছিল পাকিস্তানৰ গৃহ বিভাগৰ চিঠি। ISSৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে লাভ কৰিছিল পাকিস্তানৰ গৃহ বিভাগৰ চিঠি। এই নিমন্ত্ৰণ পোৱাৰ পিছতেই প্ৰশিক্ষণ ল'বলৈ গৈছিল পাকিস্তানলৈ। এই কথা কয় হিমন্ত বিশ্ব শৰ্মাই। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰে আমন্ত্ৰণ কৰিছিল। গৌৰৱ গগৈৰ এই বিষয়টো বহুত স্পৰ্শকাতৰ বিষয় বুলি অভিহিত কৰে তেওঁ। এই বিষয়টো লৰালি নহয় বুলি তেওঁ উল্লেখ কৰে। সকলোৱে এই বিষয়টো গুৰুত্ব সহকাৰে লওক। এজন মুখ্যমন্ত্ৰীয়ে বিনা কাৰণত এই বিষয়বোৰ কৈ নাথাকে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ বিৰুদ্ধে বহুত ডাঙৰ ব্যৱস্থা হ'ব বুলিও কয়। 10 ছেপ্টেম্বৰত ফাদিল হ'ব পাকিস্তান ভ্ৰমণৰ সকলো তথ্য। গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰ, কংগ্ৰেছলৈ 3টা পৰামৰ্শ দি ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈ। 2026ত মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰক কংগ্ৰেছে। সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান বিধায়ক অখিল গগৈ। 2026তো কংগ্ৰেছৰ নেতৃত্ব লওক ভূপেন বৰাই। ভূপেন বৰাই হৈ থাকক প্ৰদেশ কংগ্ৰেছৰ সভাপতি। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰক কংগ্ৰেছে। বিৰোধী একলগ হ'লে 26ত বিজেপিৰ পৰাজয় নিশ্চিত। বিৰোধী দলটোৱে কাজিয়া কৰি থাকিলে বিজেপিয়ে জিকিবই বুলি তেওঁ উল্লেখ কৰে। বিজেপিক পৰাস্ত কৰিব হ'লে কাজিয়াবোৰ নাইকিয়া কৰিবই লাগিব। কংগ্ৰেছলৈ 3টা পৰামৰ্শ দি এই মন্তব্য বিধায়ক অখিল গগৈ। আজিৰ পৰৱৰ্তী খবৰ হৈছে গাহৰি মাংসক লৈ আহিছে কঠোৰ নিৰ্দেশনা। বিক্ৰী কৰিব নোৱাৰিব গাহৰিৰ মাংস। কঠোৰ নিষেধাজ্ঞা উলংঘা কৰিলেই বিপদ হ'ব আপোনাৰ। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল গাহৰিৰ মাংস। গাহৰিৰ মাংস বিক্ৰী পালন সকলোতে নিষেধাজ্ঞা। নিয়ম উলংঘা কৰিলেই 188 নং ধাৰাত লোৱা হ'ব কঠোৰ ব্যৱস্থা। গাহৰিৰ পৰা বিয়পা সোৱাইন ফ্লুক লৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ। কেৱল বিক্ৰী পালনেই নহয়, বাহনত উঠাই গাহৰি পৰিবহণ কৰিলেও পৰিব বিপদত আপুনি। কভিডৰ দৰে দ্ৰুত গতিত সংক্ৰমিত হৈছে সোৱাইন ফ্লুৱে নমাইছে আশংকা। কভিডৰ দৰে অঞ্চলে অঞ্চলে জাৰি স্পৰ্শকাতৰ এলেকা। ৰোগ ধৰা পৰা অঞ্চলৰ 100 মিটাৰ ব্যাসাৰ্ধত অন্য লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। পৰৱৰ্তী খবৰ, পঞ্চায়তত প্ৰতিনিধিত্ব কৰা মহিলাই নিজৰ সলনি স্বামীক কামত লগাব নোৱাৰিব। মহিলা প্ৰতিনিধিৰ স্বামীয়ে কাৰ্যালয়লৈ গৈ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধি সদস্যলৈ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নিজৰ পত্নীক প্ৰতিনিধিত্ব কৰিবলৈ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত। পঞ্চায়তৰ মহিলা প্ৰতিনিধিৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত। মহিলা প্ৰতিনিধিৰ স্বামীয়ে কাৰ্যালয়লৈ গৈ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। চৰকাৰী চাকৰিয়াল বা অন্য কাৰ্যত নিয়োজিত লোক হ'লেও বহি থাকিব নোৱাৰিব সভা কক্ষত। এই মন্তব্য ৰঞ্জিত দাসৰ। ৰাজ্যৰ প্ৰতিটো পঞ্চায়ত প্ৰতিনিধি সদস্যক উদ্দেশ্যি গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধি সদস্যলৈ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নিজ পত্নীক প্ৰতিনিধিত্ব কৰিবলৈ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত। মহিলা প্ৰতিনিধিৰ স্বামীয়ে কাৰ্যালয়লৈ
গৈ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। এই মন্তব্য গ্ৰামোন্নয়ন মন্ত্ৰীৰ লগতে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ।